মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠত থকা দ্য wolf and the lamb নামৰ সাধুটি আলোচনা কৰিম। প্ৰথমতে মই সাধুটি পঢ়ি যাম, তাৰপিছত বুজাই দিম। Once upon a time, there lived a wolf in a thick forest near a stream. Sheep, goats, and cows from a village nearby came to the stream to drink water. The wolf was a lazy and cunning animal. One hot day he was thirsty, and so he came to the stream to drink water. He looked down and saw a lamb drinking water from the stream. He was happy and wanted to eat the lamb. A wicked idea came to his mind. He tried to make the lamb frightened. He shouted at the lamb, "You foolish lamb! Why are you making the water dirty? Can't you drink without your legs in the water?" The lamb looked up and saw the wolf, but he was not frightened. He was a brave lamb. He replied politely, "But sir, you are wrong. The water is flowing from where you are standing to where I am standing. How can I make your water dirty?" The wolf did not find an answer, but he did not give up. He said, "6 months ago, you called me stupid. Now you have to say sorry." The lamb replied politely again, "But sir, I am only 3 months old." The wolf had no answer and went away sadly. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকক সাধুটি বুজাই দিম। এসময়ত এখন ডাঠ হাবিত থকা জলাশয়ৰ কাষত কুকুৰনেচীয়া বাঘ এটা বাস কৰিছিল। জলাশয়টোত ওচৰৰ গাঁৱত থকা ভেড়া, ছাগলী আৰু গৰু এই জীৱ-জন্তুসমূহ মাজে মাজে পানী খাবলৈ আহিছিল। কুকুৰনেচীয়া বাঘটো বৰ এলেহুৱা আৰু চতুৰ আছিল। এদিনাখন সি পানী খাবলৈ জলাশয়ৰ ওচৰত আহি দেখিলে যে তলৰ ফালে এটা ভেড়া পোৱালীয়ে পানী খাই আছে। কুকুৰনেচীয়া বাঘটো ভেড়াটোক খাব পাৰিব বুলি ভাবি মনে মনে বৰ ভাল পালে। সি ভেড়া পোৱালীটোক ভয় খুৱাব কাৰণে চিঞৰি চিঞৰি ক'লে, "ঐ মূৰ্খ, তই কিয় পানী লেতেৰা কৰি আছা? তই নিজৰ ভৰি পানীত নপৰাকৈ ৰাখিব নোৱাৰনে?" ভেড়া পোৱালীটো ওপৰলৈ চালে আৰু ভয় নকৰাকৈ উত্তৰ দিলে, "কিন্তু মহাশয়, আপুনি ওপৰত আছে আৰু মই তলত। ওপৰৰ পৰাহে পানী বৈ তললৈ আহিছে। মই কেনেকৈ পানী লেতেৰা কৰিব পাৰোঁ?" কুকুৰনেচীয়া বাঘটো থতমত খাই আকৌ ক'লে, "ছমাহ আগতে তুমি মোক বুৰ্বক বুলি কৈছিলা। আজি তুমি তাৰ বাবে ক্ষমা খুজিব লাগিব।" ভেড়া পোৱালীজনী আকৌ উত্তৰ দিলে, "কিন্তু মহাশয়, মোৰ মাথো 3 মাহহে হৈছে।" কুকুৰনেচীয়া বাঘটো ক'বলৈ আৰু কথা বিচাৰি নাপাই দুখ মনে উভতি গ'লগৈ। আজিলৈ সামৰিছোঁ, তোমালোক ঘৰত পঢ়িবা।